যাম কাছ ইমান কেলে লাজ কৰিছা ট্ৰিমাৰ চাৰ্জে নমস্কাৰ ৰাইজ মই আছোঁ এতিয়া ৰেংমাইত আমাৰ ঘৰৰ পৰা প্ৰায় 175 কিলোমিটাৰ দূৰত এতিয়া মই য'ত আছোঁহি আমাৰ মাহী ঘৰ হয় আৰু এইটুকা এৰিয়াটো মানে পুৰা পিয়'ৰ গাঁও মানে একদম পুৰা গাঁও ভাই পুৰা আছে যদিও মানে আমাৰ ঘৰটো গাঁৱতে হয় খালি আমাৰ গাঁৱতো অকণমান টাউনৰ নিচিনা আৰু বৰগীত আৰু খোল বজাই আছিলে ভাইটিকেইটা এইকেইটাই ই মাহী ল'ৰা হয় নামটো কি তোমাৰ হেমাংগ ৰঞ্জন মহন্ত ইয়াৰ নামটো নমন আৰু তোমাৰ নামটো ইয়াৰ নামটো কিউট বয় ই বহুত ধুনীয়া খোল বজায় আৰু বহুত ধুনীয়া গায়ো ইয়াক মানে আগতে ইয়াক খুব পিটিছিলে পিটি এতিয়া গাব পৰা কৰি দিলে আৰু ইয়াক আগতে খুব বজালে সেইটো কাৰণে এতিয়া খোল বজাব পাৰি এই সূত্ৰও নাছে কেলৈ নাচিছিলা কেলৈ কিলকিলাইছিলে নি আগতে এই প্ৰাইজো পাইছে প্ৰাইজ পাইছা নি ক'ত পাইছা কৈ দিয়া চাচনিত পাইছোঁ ডিগবৈ আৰু শিৱসাগৰত পাইছোঁ আৰু তিতাবৰ বৰহলাত পাইছোঁ আৰু যোৰহাট চাৰিঙিয়াত পাইছোঁ তুমি ইমান কেলৈ লাজ কৰিছা তুমি কিবা পাইছা নি প্ৰাইজ ভাগে মই পাইছোঁ ক'ত পাইছা মই শিৱসাগৰত 2টা পাইছোঁ কিহত পাইছা নাৰদ আৰু বেছ গায়ন তাৰপিছত যোৰহাটত পাইছোঁ যোৰহাটত বঢ়িয়া এইকেইটা কি হাঁহ বাৰু কোৱা চাইনা পাইছিলে নেকি চাই নাপাওঁ নাই তেতিয়াহ'লে মানে চাইনা আনিছে অলপ চাইনা পাইছা ই দেখিছে চাইনা হাঁহ পোৱাই ছাগলীকেইটাক মাতিলে আহি যায় সিহঁতি বহুত ভাল সিহঁতৰ চবৰে নাম কট এইটো কট 1 এইটো কট 2 এইটো কট 3 কামুৰি দিছে আঙুলি দেখিছে নহয় এতিয়া এইটো ট্ৰিমাৰ লৈ ইয়াত চুলি কাটি দিব লাগে হেনো চুলি এতিয়া মই ইমান কাটিব নাজানো ইয়াৰ ওপৰতে মই ট্ৰায়েলটো কৰিম যদি ভালকৈ হয় এইফালে মোৰ জ্যোতিৰ্ময় পাৰ্লাৰ বুলি এখন খুলিম চেলুন আহিব আপোনালোকে চুলি কাটাবলৈ ব'লা জিৰ' মেবা কৰি একদম জিৰ'
উপনী যাবলৈ এটা লাষ্ট উপনী যাবলৈ লাষ্টটো দি দিব লাগিব নেকি ই ৰেপ কৰিব লিখিলে সেইটো কাৰণে মিলাব লাগিব এতিয়া কি কৰিলা আকৌ এইটো চাৰ্জ নাই নেকি চাৰ্জ নাই ট্ৰিমাৰ চাৰ্জ নাই ট্ৰিমাৰ চাৰ্জ নাই এইটো ৱা কাটি থাকোঁতে ট্ৰিমাৰ চাৰ্জ আকৌ চলিছে সেইটো নহয় ৰ চাৰ্জ নাই এইটোত আধা আধা চুলি কাটিলোঁ দেখাই দে এইকণে চুলি কাটিলোঁ অকণমান চলো দেই ট্ৰিমাৰৰ কণ্ডিশ্যনটো ভাল নহয় এইটো চাৰ্জাৰ লগাই ল'ব লাগিব এইবাৰ মই চাৰ্জাৰ কেবুল লগাই লৈছোঁ ৰাখিছে এই ট্ৰিমাৰটোৱে কিবা প্ৰব্লেম আছে এইটো শ্লিক নহয় এইটো কিবা এটা প্ৰব্লেম আছে আচ্ছা এই দেখা কৰিলে চুলি কটা ইতিমধ্যে হৈছেগৈ আৰু এতিয়া চুলি মেচিনটো নাই লাষ্টত কেঁচি লৈ কাটি থাকিবলগীয়া হৈছে আমাৰ মানে তোমাৰ কাষ্টমাৰৰ মাথা বেয়া হৈ গৈছে চুলি তাক আৰ্মি কাট লাগে মই ধুনীয়াকৈ আৰ্মি কাট দি আছোঁ ইয়াত খালি এইটো কাটে মাজতে দ হৈ গ'ল এতিয়া এইটো ধুনীয়াকৈ মিলাবলগীয়া হৈছে চাওঁ ৰ'বা আকৌ কি আমাৰ নাম কাণ কাটে বুলিয়ে ভয় লাগে চুলি কাটে কেঁচিখনো বহুত চোকা মেচিনটোৰ কথা নকওঁৱেই ইমান কষ্টই মষ্টই কাটি আছোঁ আৰু এতিয়া চুলি কাটি শেষ হ'ল বহুত দেৰি লাগিলে চুলি কাটোতে ট্ৰিমাৰটো চাৰ্জ নাই এই চাৰ্জটো শেষ হৈ গ'ল মাজে মাজে চাৰ্জ দিওঁ আৰু কাটোঁ আকৌ চাৰ্জ দিওঁ কাটোঁ এতিয়া বেলেগ এটা বস্তু দেখাবলৈ আহিছোঁ আচলতে হাঁহ কুকুৰা মাতিলে অহা দেখিছে ছাগলী আহে কিন্তু ইয়াত মাছ আহে মাছবোৰক যদি আহ বুলি মাতি দিওঁ মাছবোৰ দৌৰি আহিব চাব দেই আহে নাই চাওঁ এটা আহে বুলি কয় পুখুৰী আছে পুখুৰীত আহিব সেয়া জাগ আহি গ'ল হেৰি যাক এতিয়া ইহঁতক এতিয়া মাছখিনিক দানা দিব লাগিব এতিয়া অহাৰ কাৰণে আহিলে যে এই অহাৰ কাৰণে সিহঁতক এতিয়া দানাটো দিব লাগিব এইবোৰ মাছ সিহঁতক খুব ভাল আৰু বুলি ক'লে আহি যায় সিহঁতি যদি পাৰিলে হয় মানে পানীত লৈ ফুৰিলে হয় সিহঁতি হেৰি যাক আগতে এনেকুৱা দেখিছেনে আপোনালোকে কেতিয়াবা মাছে মাহ বুলি ক'লে কি আহা বুলি ক'লে আহি যোৱা যদি নাই দেখা ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু সৰুকৈ বেল আইকনটো দবাই দিব নে কি কয় সিহঁতক আৰু খাবলৈ লাগে সিহঁতক আচলতে বৰশী দিবলৈ দৰকাৰ নাই আহা বুলি মাতিব লাগে আৰু ধৰি লৈ যাব পাৰিব মানে এতিয়া মাছ দেখিলেই এয়া মাছবোৰ চৰি আছে এতিয়া আমি মাছৰ পিছত চাবলৈ যাম কাছ ইয়াত এটা বৰপুখুৰী আছে বৰপুখুৰীৰ লগতে 12টা খেল মিলি এটা নামঘৰো আছে নামঘৰ পুখুৰীত ডাঙৰ কাছ আছে কাছজনীৰ নামটো এতিয়া বৰ্তমান পাহৰিছোঁ
এই আমি এতিয়া চাবলৈ যাম কাছ। এতিয়া ফাইনেলি নামঘৰ ভাগ পাইছোঁহি, 12 নামঘৰ বুলি কয়। আৰু এতিয়া আমি কাছজনী চাবলৈ যাম। ইয়াত পুখুৰী এটা আছে, পুখুৰীটোত আছে। এতিয়া মোৰ লগত ভাইটিও আহি আছে, ভাইটিহে জানে ক'ত আছে। ভাল পাওঁ নহয় গুৰি নকৰিবা দেই, গুৰি নকৰিবা। বিস্কুট লৈ আকৌ এয়া নঙৰ হাতত কামুৰি দিব খালি। বাপুটোকে আঁতৰি দিবা ৰ'বা, সি উঠি লওক। নাজিয়া পৰা সিহঁতৰ ঘৰলৈকে আহিছিলোঁ। আচলতে মানুহৰ মৰমেৰে কিনো বস কৰিব নোৱাৰে। আপোনালোকে দেখিলে, মাছকো আহ বুলি ক'লে আহে, কাছকো আহ বুলি ক'লে আহে। আৰু যদি ব্লগটো ভাল লাগি আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ইয়াতে সমাপ্তি কৰিছোঁ আজিৰ কাৰণে ব্লগটো। ধন্যবাদ চোৱাৰ কাৰণে। কাইলৈ লগ পাই আছোঁ।